আজি মোৰ জন্মদিন আজি অফিচিয়েলি মই 28 বছৰৰ হ'ল বয়স বোলে ক'ব নাপায় পাৰ্চনেল বস্তু কিন্তু মোৰ আৰু একো নাই পাৰ্চনেল এইবিলাক এতিয়া কথাটো হ'ল যে ভিডিঅ'টো কিয় বনাই আছে এইটো অ'কে মই বুজাই দিছোঁ তাৰ আগতে মই মোৰ পৰিচয়টো দি লওঁ নমস্কাৰ মোৰ নাম জ্যোতিমন এজন ট্ৰেভেলাৰ যি এতিয়ালৈকে এটাও ট্ৰেভেল কৰি পোৱা নাই তো আপোনালোকে চাগে হয়তো এতিয়া বুজি পাইছে যে মই ট্ৰেভেলিং কৰিব বিচাৰোঁ মই ঘূৰিব ফুৰিব বিচাৰোঁ কিন্তু আজিলৈকে মই এটাও ট্ৰেভেল ভিডিঅ' বা একো ট্ৰেভেলিং কৰা নাই আজি মোৰ 28 বছৰ পাৰ হৈ গ'ল আৰু কেইবছৰমান পিছত চাগে মই বিয়া পাতিম মোৰ ল'ৰা ছোৱালী হ'ব জিম্মেদাৰী আহি যাব মই ঘূৰিম কেতিয়া এই ভিডিঅ'টো মই ৰেকৰ্ড কিয় কৰি আছোঁ জানেনে কাৰণ মই নিজকে লাজ দিব বিচাৰিছোঁ মানে কথা এটা কয় যে আপুনি যদি কিবা এটা কাৰোবাক কৰিম বুলি কয় আৰু যদি সেইটো কাম নকৰে আপুনি লাজ পায় এই ভিডিঅ'টো একদম পাৰ্চনেল নিজৰ কাৰণে বনাই আছোঁ মই এই ভিডিঅ'টো মই পষ্ট কৰিম নে নাই মই সেইটোও গম নাপাওঁ ফাৰ্ষ্ট ষ্টেপটো বহুত ইম্পৰ্টেণ্ট ফাৰ্ষ্ট ষ্টেপটো দিয়াৰ পিছত বাকী জাৰ্ণিটো ইজি হৈ যায় প্ৰথম খোজটো মেইন গতিকে মই বহুত জল্পনা কৰি এই প্ৰথম খোজ এটা দিব গৈ আছোঁ মই ট্ৰেভেল কৰা ষ্টাৰ্ট কৰিব খুজি আছোঁ প্ৰতিবাৰে প্লেন কৰোঁ আৰু কেঞ্চেল হৈ যায় এইবাৰো নহ'বই নেকি নে এইবাৰ হ'ব यात्रीगण कृपया ध्यान दें 1 5 6 6 9 তো হেল্ল' গাইজ এই ট্ৰিপটো আমাৰ কেঞ্চেল নহ'ল তো ফাইনেলি আমি গৈ আছোঁ আমাৰ প্ৰথমটো ট্ৰিপ কৰিব মই অকলে গৈ আছোঁ এতিয়ালৈকেতো একদম নাৰ্ভাছ ফিল হৈ আছে নাজানো আহি থকা টাইমত কি হয় আৰু ওলালোঁ ঘৰৰ পৰা ফাইনেলি হ'ল আৰু বহুত কিন্তু এতিয়া একদম আনকমফৰ্টেবল টাইপ ফিল হৈ আছে মইতো জীৱনত ফাৰ্ষ্ট টাইম অকলে চ'ল' ট্ৰেইন জাৰ্ণি কৰিম আৰু এতিয়া বৰ্তমান মই গুৱাহাটী ষ্টেচনত আছোঁ চাওঁ কি হয় ক'ত গৈ আছোঁ মই আপোনালোকক কৈ আছোঁ এতিয়া সময় পাইছে 7:25 আৰু 8:45 মানত আমাৰ এই বেক চাইডে থকা মোৰ ট্ৰেইনখন এৰিব আৰু লোকেশ্যনটো গৈ পাম মই ৰাতিপুৱা 9:30 মান বজাত গতিকে তেতিয়া মই আপোনালোকক কৈ আছোঁ যে মই ক'ত গৈ আছোঁ ফাইনেলি আমি ষ্টাৰ্ট কৰিব গৈ আছোঁ আমাৰ ফাৰ্ষ্ট ট্ৰিপ অ'কে তো ফাইনেলি এইটো আমাৰ চিট পাই গ'লোঁ বহিলোঁ এতিয়া কথাটো হ'ল যে এতিয়া অলপ মনটো বেয়াও লাগি আছে ঘৰত এটা মিছা কথা কৈ আহিছোঁ মানে একচুৱেলি মই শ্বুটিঙৰ কাম কৰোঁ তো শ্বুটিং ৰিলেটেড ক'ৰবাত ঘূৰা হৈ থাকে তো আজি যে মই ফুৰিব আহিছোঁ সেইটো ঘৰত কৈ অহা নাই আজি মই কৈ আহিছোঁ যে মই শ্বুটিঙত আহিছোঁ বা নিজৰ বেলেগ কামত আহিছোঁ এতিয়াও মানে আমাৰ মা দেউতাহঁতে বা আমাৰ ঘৰৰ মানুহে ঘূৰা ফুৰা বস্তুটো ইমান ভাল বস্তু বুলি নাভাবে গতিকে যদি মই কৈ আহিলোঁ হয় যে মই ফুৰিব যাই আছোঁ বেলেগ কামত যোৱা নাই তেনেহ'লে মোক চাগে আজি আহিব নিদিলে হয় সেইটো কাৰণে আৰু মনটো বেয়া কৰি আকাশ পাতাল কিছুমান কথা ভাবি থাকোঁতেই আমাৰ ট্ৰেইনখন যাবলৈ আৰম্ভ কৰিলে কিন্তু অকণমান দূৰ যোৱাৰ পিছতেই হঠাৎ ট্ৰেইনখন ৰখাই দিলে তো আমি এতিয়া ধৰমদুৰ পাৰ হৈ এটা ষ্টেচনত আছোঁ হঠাৎ ট্ৰেইনখন ৰখাই দিলে কেইজনমান দাদা আহিছিল পুৰা টচ মাৰি পেলাই চাপৰ মুখ পালোঁ ন তো কৈছে মোবাইলবোৰ ভালকৈ ৰাখিবা মানি বেগবোৰ ভালকৈ ৰাখিবা কিবা চুৰ হৈছে চাগে তো কেইজনমান নামি পেলাই একদম গোটেই ৰেল লাইনটো চাৰ্চ কৰিলে ট্ৰেইনখন মাজত ৰাস্তাত ৰখাই দিছে ডেট মিনছ চাগে কিবা এটা হৈছে তো গাইজ এতিয়া আমি লামডিং পালোঁ আৰু মই দাদা এজনৰ লগত কথা পাতি আহি আছিলোঁ এতিয়া দাদাজন থকাৰ কাৰণে মই বেগখন থৈ বাথৰুম আহিছোঁ নহ'লে মই উঠিও নাহিলোঁ স্লিপাৰত বহুত ৰিস্ক আছে যোনে যোনে চিটত বহি যায় মোৰ এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মোবাইল চুৰ হয় তেতিয়া আহি পেলাই ৱাৰ্ণিং দি যায় মোবাইল মানি বেগ ভালকৈ ৰাখিব কোনোবাৰ চাগে দিলেও মাজতে ট্ৰেইনখন ৰখাই নামি পূৰা টচ মাৰি কৰিছে বহুত বেলেগ এটা এক্সপিৰিয়েঞ্চ হৈ আছে তো দাদা ইয়াতে নামি আছে অমিত দা লগ পালোঁ ট্ৰেইনত আজি ফাৰ্ষ্ট টাইম লগ পাই পূৰা নিজৰ মানুহতে লাগিল তো দাদাৰ ষ্টেচন আহি গ'ল ইয়াৰ পৰা অকলে জাৰ্ণি ষ্টাৰ্ট লগ পাওঁ একদম মই ইনষ্টাগ্ৰামত মেছেজ দিব মই নাম্বাৰটো পঠিয়াই দিম চলো বাই গুড নাইট অ'কে আমি যেতিয়া অকলে ট্ৰেভেল কৰোঁ তেতিয়া আমি নতুন মানুহৰ লগত চিনাকি হওঁ আৰু ট্ৰেভেলিঙৰ এইটো বেষ্ট পাৰ্ট তো কিবা এটা ষ্টেচন পালোঁ আহি এতিয়া ৰাতি 1 বাজিছে অকলে আছোঁ কথাটো হৈছে বহুত শুব ট্ৰাই কৰিলোঁ কিন্তু টোপনি অহা নাই এই মোবাইল চুৰ কৰি লৈ গ'ল যে সেইটোৱে ভয় আৰু এনেকৈয়ে বহি থাকোঁতে কোনখিনি সময়তনো মোৰ চকু লাগিল মই নিজেই গম নাপালোঁ আৰু সাৰ পাই উঠি বাহিৰলৈ চাই মই যিটো দেখিলোঁ তো এনেকৈ মনটো মাৰি মইনো ক'ত গৈ আছোঁ মইতো আপোনালোকক এতিয়ালৈকে কোৱাই নাই তো বন্ধুসকল মই গৈ আছোঁ তো গাইজ ফাইনেলি আমি আহি উপস্থিত হৈ গ'লোঁ শিৱসাগৰ টাউন আৰু যোৱাকালি ৰাতি 9টা বজাত উঠা আৰু আজি প্ৰায় 9:45 মানত আহি পালোঁ প্ৰায় 12-13 ঘণ্টাৰ এটা জাৰ্ণি দীঘলীয়া জাৰ্ণি মই ভুল কৰিলোঁ মই এচিত টিকেট কাটিব লাগিছিল আহোঁতে মানে মোবাইল চুৰ হ'ব পইচা চুৰ হ'ব তাৰ ভয়তে এনেকৈ টোপনি মাৰাই নহ'ল মোৰ বেয়া টোপনি লাগি আছে এতিয়া কথাটো হ'ল শিৱসাগৰ আহি পালোঁ আৰু অকলে আহিছোঁ কথাটো হ'ল সৰুৰ পৰা সপোন আছিল শিৱসাগৰ চোৱা মানে ৰংঘৰ কাৰেংঘৰ কিতাপত পঢ়া প্ৰতিটো আহোম যুগৰ প্ৰতিটো বস্তু চোৱা কিন্তু আহিম বুলি কেতিয়াও অহাই হোৱা নাছিল তো এইবাৰ ফাইনেলি অকলে ওলাই আহিলোঁ চাওঁ কেনেকুৱা লাগে এতিয়া শিৱসাগৰ টাউন মোৰ সন্মুখত
তো একেলগে ফুৰিম নে কি কয় তো বলক এতিয়া যাওঁ আমি শিৱসাগৰ টাউন চাওঁ মোৰ বিশ্বাসেই হোৱা নাই গম পাইনে নাই অকলে যে আহিছোঁ মই এনেকৈ তো গাইছ আপোনালোকে মোৰ বেক চাইডে চাওক এইটো ষ্টেচনটোৰ ষ্টাইলটো চাওক কি ষ্টাইলিয়া বনাইছে এইটো না তো গাইছ আমি আহি পালোঁ আজি ৰাতিপুৱা 10টামান বজাত আৰু মই এতিয়া শুই উঠিছোঁ 4টা বজাত ৰুমটো বহুত ধুনীয়া টিপটপ ফেন চেন বহুত মজা ৱেডাৰ হৈ গ'ল বেয়া টোপনি হৈ গ'ল গাইছ ৰাতি জুয়ে চুৰৰ ভয়ত টোপনি নাহিল এতিয়া টোপনিটো মাৰি ল'লোঁ কিন্তু কথাটো হৈছে যে মোৰ আজিৰ দিনটো এনেই ৱেষ্ট হোৱাৰ নিচিনা হ'ল মানে মোৰ প্লেন আছিল যে আজি ৰাতিপুৱা মই আহি পাম ট্ৰেইনত শুম আৰু ৰাতিপুৱা আহি পেলাই ঘূৰিম ইয়াতে কিন্তু মোৰ আধা প্লেন স্কিপ হৈ গ'ল মানে মই টোপনিতে আধা গুচি গ'ল এতিয়া কথাটো হৈছে ইয়াৰ পৰা ওচৰতে আছে শিৱদৌল মই জাষ্ট মেপত চালোঁ দৌৰা দৌৰিকৈ উঠিছোঁ 4টা বাজিলে অলৰেডি শিৱসাগৰৰ বহুত জেগাবিলাক 5টা বজাৰ ওচৰে পাজৰে বন্ধ হৈছে গতিকে আমি শিৱদৌলটোৱে চাই আহোঁ বলক নে কি কয় শিৱসাগৰ টাউনখন চাম বুলি মই পূৰা কনফিডেঞ্চত ৰুমৰ পৰা ওলাই আহিলোঁ কিন্তু কথাটো হৈছে যে মই ইয়াৰ একোৱে চিনি নাপাওঁ কিন্তু ইয়াৰেওতো কোনেও মোক চিনি নাপায় গতিকে পূৰা কনফিডেঞ্চত ঘূৰিছোঁ ইফাল সিফাল চাই ফুৰিছোঁ চহৰখন প্ৰায় গুৱাহাটীৰ নিচিনাই দেখি কিন্তু মোৰ চকুত থমকি ৰ'লটোত যেতিয়া মই দেখিলোঁ চাই দেখি এইটো শিৱদৌল অলপ খোজকাঢ়িছোঁ বাছ মই যোনটো য'ত আছোঁ এতিয়া মই যোনটো হোমষ্টেত আছোঁ তাৰ পৰা অকণমান খোজকাঢ়ি এই শিৱদৌলটো দেখা পাইছোঁ মই সৰুৰ পৰা কিতাপত দেখি থকা পঢ়ি থকা বস্তু এটা যেতিয়া হঠাৎ আপোনাৰ চকুৰ আগত আপুনি দেখিব কেনেকুৱা এটা অনুভৱ হয় ভাষা দি বুজাব নোৱাৰোঁ মই আজি বুজি পাইছোঁ যে গুৱাহাটীত আহি মানুহ কামাখ্যা মন্দিৰ চাই কিয় ইমান এক্সাইটেড হৈ যায় তো সেই ফিলটো মই আজি কৰিব পাৰিছোঁ ফাইনেলি আহি পালোঁ শিৱদৌল মোৰ বিশ্বাসেই হোৱা নাই এটা সৰুতে কিছুমান সপোন থাকে মানুহে কিতাপত দেখিছোঁ এইবিলাক ষ্ট্ৰাকচাৰ কিতাপত দেখিছিলোঁ এইবিলাক জেগাৰ ফটো বাপৰে বাপ ইটাবিলাকো বেলেগ ধৰণৰ দেখাত মই আপোনালোকক দেখুৱাম বাৰু এই ইটাবিলাকো বেলেগ ধৰণৰ কোনোবা আহোম ৰজাই বনাই থৈ যোৱা এই জেগাটো য'ত আছে যোনে যোনে আহি পাইছে তেওঁলোকৰ কাৰণে নহয় মেক্সিমাম চাগে আপোনালোকৰ আহি পাইছে কিন্তু যোনে আহি পোৱা নাই তেওঁলোকৰ কাৰণে আমাৰ যেনেকৈ গুৱাহাটীত দীঘলী পুখুৰীটো আছে চিটিৰ মাজত চাৰিওফালে গাড়ী যায় এনেকুৱা তো শিৱদৌলটো এনেকুৱা পূৰা চিটিৰ মাজত আছে আৰু চাৰিওফালে এটা ৰাস্তা আছে গাড়ী যায় ইফালে ধুনীয়াকৈ তো এনেকুৱা জেগাতে ওৱান অফ মাই ড্ৰিম আছিল মানে শিৱসাগৰ অহা মজা ভাল কৰি আছোঁ যোনজ্যোতিমান ভাল কাম কৰি আছোঁ তাই মই কিবা নিজৰ জেগাৰ নিচিনা লাগে এইবিলাক জেগাৰ লগত মই কিবা বহুত কানেক্টেড ফিল কৰোঁ এনেকুৱা লাগে যেন সময়ত আকৌ ঘূৰি যাম যেতিয়া শিৱদৌলটো বনাই আছিল তেতিয়া আকৌ যাই পেলাই টাইমত পিছুৱাই যাই পেলাই চাম কেনেকৈ বনাইছিল তেওঁলোকে এইবিলাক কিমান কষ্ট লাগিছিল কথাই এতিয়া ইমান টান এইবোৰ বস্তু বনোৱা তেতিয়া আৰু চাগে কিমান টান আছে তো আমি কেইটামান টিকলা টিকলি লগ পাই গ'লোঁ ইউটিউবত হাই কৈ দিয়া ইহঁতক লগ পালোঁ শিৱদৌলৰ বাহিৰত তো কুছ খিলা দেতে হে ইন লোগোं को এই তোমাৰ ভাইটি নেকি হা চলো ক'ত ভাল পাই খাব বলা কি খাবা তুমি টিপছ খাবা কথা ফুটা নাই তাৰ ভালকৈ সেই টিপছ খাব বোলে মানে বিস্কুট ল'লোঁ মোৰ বেক চাইডে এয়া শিৱসাগৰ পুখুৰী আৰু ইয়াতে বোলে ডাঙৰ মাছ আছে তো ইয়াতে মই বহুত মানুহ দেখিছিলোঁ তেতিয়া কিবা ৰখি আছিলে কিবা চাই মেলি তো সেয়া চাগে মাছ চাই আছে বুলি ক'লে মোক দোকানী খুৰাজনে তো এতিয়া আমিও চাওঁ মাছ বহুত ডাঙৰ মাছ আছে বোলে মাছক খুৱাব বিস্কুটো লৈ লৈছোঁ ভাঙি দিব লাগিব চাগে তো গাইছ এতিয়া সময় বাজিছে 12:30 আৰু ভিডিঅ' এডিট হৈ গ'ল আজিৰ ভিডিঅ'টো ইমানতে এৰোঁ মানে মই পাহৰি গ'লোঁ এণ্ডিং পাৰ্টটো ৰেকৰ্ড কৰিব এতিয়া মই হোটেলতে আছোঁ ভিডিঅ' এডিট হৈ গ'ল মই শোৱাও নাই এতিয়ালৈকে মানে দিনত যে শুলোঁ পূৰা ভিডিঅ' এডিট কৰি আছোঁ এতিয়া সেইটোৱে আপুনি যেতিয়া আপোনাৰ ভাল লগা কামটো কৰি থাকে আপোনাৰ ভাগৰ নালাগে কষ্ট অনুভৱ নহয় সেয়াই তো সেয়া আজিৰ ভিডিঅ'টো এইখিনি এটা মোৰ পাৰ্চনেল এটা কি কয় ফিলিংছ কিছুমান বা পাৰ্চনেল কিবা এটা বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি আপোনালোকে ক'ৰবাত কিবা বুজি পাইছে যদি মই যি বুজাব বিচাৰিছোঁ আপোনালোকৰ যদি মনলৈকে গৈ পাইছে এটা হাৰ্ট ৰিয়েক্ট দিব যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' ভাল পায় আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' কিবা বনাম মই সোনকালে আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পালে নেক্সট ভিডিঅ' এনেকৈ পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে বাই বাই এটা চিউ চাইনৰা ভালে থাকক সুখত থাকক হাঁহি থাকক গধূলি আহি তৰা জিলিকি এধানি নিয়ৰা গধূলি গোপালে উজলি উঠি জোনৰে পানী চুই ঘাটতে চাপিল চিকুনে চেনেহ তোমাৰে কাষলৈ মন কি উৰিল